নমস্কাৰ, আকৌ এবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ নিউমাৰলজি বেচিকৰ ভিডিঅ'ৰ মাজলৈ। মই আগতে আপোনালোকক আগৰ ভিডিঅ'খিনি শিকাইছিলো যে কেনেকে লুচু গ্ৰিডখন বনাব লাগে, লুচু ৰজাৰ কথা আৰু গোটেইখিনি গ্ৰহৰ কেনেকুৱা কাৰকতাবিলাকো শিকাইছিলো। এতিয়া আপোনাৰ নিজৰ গ্ৰিডখন আপোনালোকে নিজৰ গ্ৰিডখন অংকন কৰি চাইছে। এতিয়া নিজৰ গ্ৰিডখনৰ কোন কোন নাম্বাৰ বা কোনটো ঘৰ ফিল আপ হৈ থাকিলে কেনেকুৱা ৰিজাল্ট দিয়ে বা কোনটো ঘৰৰ অৰ্থ কি মই তাকে ক'বলৈ ওলাইছো। এতিয়া চাওকচোন, প্ৰথম যেতিয়া আপোনালোকৰ ঘৰটোত যেতিয়া আঁকিব মেইন লুচু গ্ৰিডখনত চাব যে 492 যিটো লাইনত আছে সেই লাইন একেলগে থকা সেই ঘৰটোক মাইন প্লেন বুলি কয়। সেই ঘৰটো কাৰোবাৰ যদি ফিল আপ হৈ থাকে তেতিয়া 100% মাইন প্লেনটো এক্টিভ বুলি কোৱা যায়। তাৰমানে তেওঁৰ মাইনৰ এক্টিভিটি, ব্ৰেইনৰ এক্টিভিটি, মানসিক এক্টিভিটি তেওঁৰ 100% বুলি কোৱা যায়। আৰু তাৰ পিছৰটো 357 যিটো লাইন আছে সেই লাইনটোক হাৰ্ট প্লেন বুলি কোৱা যায়। তেওঁৰ অন্তৰৰ পৰা কথাবিলাক চিন্তা কৰে। হাৰ্ট প্লেন কাৰোবাৰ যদি 3, 5, 7 তিনিওটা সম্পূৰ্ণ হৈ আছে গ্ৰিডখনত তেতিয়া তেওঁ হাৰ্ট প্লেনটো 100% বুলি কোৱা যায়। আৰু তাৰ তলৰটো 816 প্লেনখনত প্ৰেক্টিকেল প্লেন বুলি কোৱা হয়। কাৰোবাৰ যদি তিনিওটা নাম্বাৰ এই প্লেনখনত আছে তেওঁ 100% প্ৰেক্টিকেল প্লেনটো এক্টিভ বুলি কোৱা হ'ব। অৰ্থাৎ তেওঁ মানুহজন বেছি প্ৰেক্টিকেল হ'ব, বাস্তৱবাদী বেছি হ'ব। আৰু চিধাকৈ থিয়কৈ যদি চাওঁ 438 এই লাইনটো আনিলে যিখন প্লেন হ'ব সেইখনক ভিজন প্লেন বুলি কোৱা হয়। ভিজন, তেওঁৰ দৃষ্টি, তেওঁৰ কেনেকুৱা ধৰণৰ দৃষ্টি। ভিজন প্লেনখন 100% তিনিওটা নাম্বাৰ থাকিলে 100% এক্টিভ বুলি কোৱা যায়। তাৰ পিছৰ চিধা লাইনটো 951 সেইখনক উইল প্লেন বুলি কোৱা হয়। তেওঁৰ তেওঁ কি বিচাৰে, তেওঁৰ উইল কি, সেইটো যদি তিনিওটা নাম্বাৰ থাকে উইল প্লেনটো 100% এক্টিভ বুলি কোৱা যায়। আৰু তাৰ পিছৰটো 276 এই প্লেনখনক একশ্যন প্লেন বুলি কোৱা হয়। তেওঁ কেনেকুৱা ধৰণৰ তেওঁৰ কামবিলাকৰ একশ্যন কেনেকে ধৰণে লয়, এইটো যদি সম্পূৰ্ণ তিনিটা নাম্বাৰ থাকে তেওঁৰ গ্ৰিডখনত একশ্যন প্লেনটো 100% ফিল আপ হৈ থকা বুলি কোৱা যায়। আকৌ ডায়েগনেলি কুনিয়াকুনিকে যিকেইটা নাম্বাৰ ফাৰ্ষ্ট এতিয়া বাওঁ হাতৰ পৰা 4, 5, 6 এই তিনিটা নাম্বাৰ জইন কৰিলে যিডাল ৰেখা হ'ব, কাৰোবাৰ যদি এই তিনিটা নাম্বাৰ গ্ৰিডত আছে তেতিয়া ফাৰ্ষ্ট ৰাজযোগ বুলি কোৱা হয়। এইটো খুব ভাল যোগ আৰু এইটো গল্ডেন ৰাজযোগ বুলি কোৱা হয়। এই তেনেকুৱা ধৰণৰ লোকৰ যাৰ তিনিটা নাম্বাৰ আছে তেওঁৰ এই ৰাজযোগটো কমপ্লিট হ'ব আৰু তেওঁৰ কাৰণে এইটো শুভ ফল দিব। আৰু ছেকেণ্ড ৰাজযোগটো হ'ল তাৰ ওলোটা চাইডে কুনিয়াকুনি ৰেখা আনিলে 2, 5, 8 এই তিনিটা যদি নাম্বাৰ থাকে তেওঁক ছেকেণ্ড ৰাজযোগ, এইটো চিলভাৰ ৰাজযোগ বুলি কোৱা হয়। এতিয়া মই এটা এটাকৈ মাইণ্ড প্লেনখনে সম্পূৰ্ণ হ'লে বা মাইণ্ড প্লেনখন 492 সম্পূৰ্ণ থাকিলে কি ৰিজাল্ট দিব, বা এটা বা দুটা নাম্বাৰ মিচিং থাকিলে কি ৰিজাল্ট দিব, বা এটা নাম্বাৰ থাকিলে কি ৰিজাল্ট দিব, বা গোটেই প্লেনখনে যদি কাৰোবাৰ খালী হৈ যায় কি ৰিজাল্ট দিব, মই এখন প্লেন আপোনালোকক এটা এটাকৈ বুজাবলৈ চেষ্টা কৰিম।